নমস্কাৰ বন্ধুসকল, আজি আমি অসম পুলিচৰ বিষয়ে সম্পূৰ্ণ তথ্য আপোনালোকৰ ওচৰত লৈ আহিছোঁ। আপোনালোকে সম্পূৰ্ণ অসম পুলিচৰ বিষয়ে জানিব পাৰিব এই ভিডিঅ'টোত। আপোনালোকে যদি ভিডিঅ'টি চাই ভাল পায় নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেধৰণৰ ভিডিঅ' আপোনালোকে আগন্তুক সময়তো চাবলৈ পায়। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এইখিনিতে আপোনালোকক কৈ থৈ দিওঁ, আমি যদি কোনো এটা বস্তুৰ বিষয়ে যদি আমি প্ৰস্তুতি এটা কৰোঁ, ধৰি লওক আজি যদি আমি আছাম পুলিচত যদি আমি ইণ্টাৰভিউ মাৰিবলৈ বিচাৰিছোঁ, তেতিয়া আমি সেই বিষয়ে যদি আমি একো নাজানো, আছাম পুলিচৰ বিষয়ে যদি আমি একো নাজানো, তেতিয়াহ'লে আমি তাতে ইণ্টাৰভিউ মাৰিবলৈ কোনো আমাৰ সুফল আমি নাপাম। তো সেইকাৰণে আমি প্ৰথমতে সেই বিষয়ে অৱগত হৈ লোৱাটো আমাৰ খুবেই প্ৰয়োজনীয়। তো তাৰ কাৰণে আমি আজি আপোনালোকৰ কাৰণে অসম পুলিচৰ সম্পূৰ্ণ তথ্য লৈ আহিছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব, স্কিপ নকৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখিনিতে আপোনালোকক মই জনাই থৈ দিওঁ, ইয়াৰে হয়তো ৰিটেনতো হয়তো ইয়াৰ পৰা দুই এটা কুৱেশ্যন এনচাৰ আহিব পাৰে, কিন্তু মই আপোনালোকক কনফিডেণ্টলি কোৱা নাই, কিন্তু হয়তো আহিব পাৰে বুলি মই আপোনালোকক কৈছোঁ। তো গতিকে আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু ভাল পালে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ চেনেলটি নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসম পুলিচৰ কমন নেম হ'ল অসম পুলিচে, আৰু ইয়াক শ্বৰ্ট ফৰ্মত আমি AP বুলি কৈ জানো। অসম পুলিচৰ যি শ্লোগান সেয়া হ'ল জনহিত জনসেৱাৰ্থে। অসম পুলিচৰ যি ফৰ্মেট হয় সেয়া 1826 আৰু এমপ্লয়াৰ্ছ প্ৰায় 61,310 জন। অসম পুলিচৰ যি এনুৱেল বাজেট সেয়া 2019 আৰু 20 বৰ্ষৰ অনুসৰি 5,833 কোটি টকা। অসম পুলিচৰ যি অপাৰেশ্যন জাষ্টিকশ্যন হয় সেয়া অসমতে হয়, আৰু ইয়াৰ যি লিগেল জাষ্টিকশ্যন যিটো হয় সেয়া ষ্টেট অফ আছামে হয়। অসম পুলিচৰ যি জাষ্টিকশ্যন যি এৰিয়া সেয়া হ'ল 78,438 বৰ্গ কিলোমিটাৰ, আৰু পপুলেশ্যন হ'ল 31,205,574। অসম পুলিচ অভাৰভিউড বাই গভৰ্ণমেণ্ট অফ আছাম, মানে অসম পুলিচটোক অসম চৰকাৰে চোৱা মেলাটো কৰে, আৰু ইয়াৰ যিটো হেডকোৱাৰ্টাৰ হ'ল সেয়া হ'ল অফিচ অফ দ্য ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ, গুৱাহাটী উলুবাৰীত অৱস্থিত, আৰু ইয়াৰ যিটো পিনক'ড হ'ল সেয়া 781007। অসম পুলিচৰ যি ইলেক্টেড অফিচাৰ ৰেছপঞ্চিবিলিটি সেয়া বৰ্তমান সময়ৰ অসমৰ মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই হয়, আৰু ইয়াৰ এজেঞ্চি এক্সিকিউটিভ হ'ল ভাস্কৰ জ্যোতি মহন্ত, IPS ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ। আছাম পুলিচৰ পেৰেণ্ট এজেঞ্চি হ'ল হোম ডিপাৰ্টমেণ্ট অফ আছাম, আৰু ইয়াৰ ৱেবছাইটটো হ'ল www.police.assam.gov.in। বন্ধুসকল, আজিলৈ ইমানেই। আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টি চাই ভাল পাইছে, আৰু এনেধৰণৰ ভিডিঅ' পাবলৈ কাৰণে প্লিজ চেনেলটি নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। মই আপোনালোকক এইখিনিতে কৈ থৈছোঁ, ভিডিঅ'টো যিহেতু দীঘল হৈ যোৱাৰ কাৰণে মই সম্পূৰ্ণ আপোনালোকক আছাম পুলিচৰ বিষয়ে ইয়াতে জনাব নাই পৰা, কিন্তু ইয়াৰ ছেকেণ্ড পাৰ্ট অতি সোনকালে মই আনিবলৈ চেষ্টা কৰিম, আৰু আপোনালোকে কমেণ্টৰ জৰিয়তে নিশ্চয় জনাব যে আপোনালোকক কেনেধৰণৰ ভিডিঅ'ৰ প্ৰয়োজন হৈছে। তো সেই অনুপাতে মই আপোনালোকৰ কাৰণে ভিডিঅ' বনাবলৈ কাৰণে চেষ্টা কৰিম। তো ভিডিঅ'টোক আপোনালোকে সম্পূৰ্ণ চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ, ধন্যবাদ।